হাৰিয়ে পোৱা নাছিলোঁ আজি। ঐ 5টা বাজি গেছি আজি হাৰিয়ে পোৱা নাছিলোঁ কি হৈছে বা মোৰ এই ৰ'দ উঠছি দুখোনে কেতিয়া চটল হাৰিনে বা কি চিকচিকা ৰ'দ উঠছি বৰষুণ আনিলি বৰষুণে দেই ৰ'দ দিলি ৰ'দে দেই এই ৰ'দত মই কেনেকৈ চটল হাৰিয়ে আৰু বুঢ়ীটো আছে বাগাত দি আৰু এটাইতো আহাই নে কালি বেৰে চিনেমা চাইমেন ক'ত বা ৰাতি সপলাক তাই মই কেনেকৈ চটল হাৰোৱে তাক ঘুমটিৰ আলি জালি লাগছি মোৰ কেনেকৈ হাৰিয়ে চটলখেন মানুহে হাঁহিব এই মাহা বেলা হৈছে মই ক'বাই নৰোৱে আজি বাপা ঐ আৰু বুঢ়ীটো কেতিয়া বা উঠে আৰু এতিয়া উঠিকে মোক চাহ ল'ব চাহ দিব লাগিব গায়ে ধুব পৰা নাই তাই উঠলোঁ চটল হাবা ধৰিলোঁ চটল তটল সাৰা হ'লিহে মই বাচন চাচন ধুইহে মই গা ধুব পাৰিম গাটো বঢ়িয়া মোৰ ভাল নহে বহুত অসুখ টাউনটো বুজি নাপায় না মোৰ অসুখ হ'লি কি থাকোঁ চাহাৰ অসুখ হ'লিহে টাউন ঘূৰি থাকে মোৰ অসুখ হ'লি কি মই বেমাৰ হ'লেও কৰিব লাগিব চবখিনি কৰিব লাগিব আৰু নেদলিতো গালিয়ে পাৰিব মোক ভাজি বুলি গালি পাৰিব মোৰ চলি পলি নাই ভাজি কৰিব নোৱাৰা খাব পাৰা এই বাজা গিল তিৰিগিলাখনে নাখকে সুখে মৰি যাব লাগে এতিয়া বাজা তিৰিগিলাখনৰ ভোক নাই পিয়া নাই মাথাটো খোৱাবাৰ নাই কাপোৰখন বান্ধবা লাগিব আৰু বাচন বাখান ধুবাই আছে গুড়িটো গ'লে চাহ লাগে গাটো ধুই আহিলোঁ পাছত আমি ধুই যদি গুড়ি ধুই আমি নিজে ধুব লাগিব চাহ খাই দি উঠি মই বাচনখিনি ধুবাৰ নহ'ল আপোনাক বোলে চাহ লাগে মই বাচন ধুব নোৱাৰোঁ কিয় নোৱাৰোঁ মোৰ একো লাগি চাহ পেলবা নোৱাৰোঁ না মইতো দাউৰা ধুৰিকে গা ধুই আহিলোঁ কিন্তু বাচনি ধুবাৰ নহ'ল ধুই নেলি কিয় তাৰ গাটো ধুলোৱে না মই বাছ ধুম দে নহ'লে চাহখিনি কৰি দিম আপোনাক বাচন ধুবা আৰু মাই দেখোন নাহিলে ক'ত আছে ৰাতি কিয় এনেকে থাকবা দে ডাঙৰ জীৱ এটা সেইটো কথা নহয় আমিহে কৈছো থাকক দে মানুহে বদনাম কৰিব নহয় বয়া বয়া কাৰ ঘৰত আছে কি কথা মানুহে তোৰ বান্ধৱীৰ লগত থাকাটো নাজনে আপুনি অলপমান তাইক শাসন কৰিব আপুনি মুখে শাসন কৰে তাইক একো নকয় আপুনি নুধুই যদি বাচনখিনি মইয়ে ধুম দিয়ক মই চাহখিনি কৰি দিওঁ চাহ কৰি ধুবি কিন্তু মই ধুবা তাই বন নকৰে একো লাভ নাই দে একো কাম নকৰে তাই বাচন নুধুই কাম নকৰে একো তাইক ক'বা নালাগে তাই নকৰে কাম নকৰে না একো মা চাহ খা সুদা চাহ আকৌ পিঠা চিঠা আটাবাৰ সময় নাই মোৰ হে বাচন মাখা আছে কৈ ল'ব পাৰোঁ ধুবাই আছে আৰু এই ফোন আহিছি ৰ কাৰ ফোন হেল্ল' এটা আমাৰ গাঁও চলিৰ কৰ হোটেলত আছে ৰাতি আমাৰ মাই বোলে ৰাতি হোটেলত আছে বোলে কোনোবা চলিৰ লগত যায় মিছা কথা নহয় আপুনি আৰু বিশ্বাসে নকৰে এই ফোন কৰলাক দেখোন মোক এনে মিছা কৈছে আপুনি আহিলে কি আগা আগিকে সুধি চাবচোন সুধিম দে আৰু মাজে মাজে যায় বোলে এনেকে চলি কাবাৰ বাইকত উঠি যায় কাবাৰ চাইকেলতো উঠি যায় আপুনি আৰু বিশ্বাসে নকৰে নিজৰ আপিনা বৰাটো হলি বিশ্বাস কৰলা হৈ বৰাটো যদি কাদা হও তোমাৰ বৰে এনে হেনে তেতিয়াহ'লে বিশ্বাস কৰিব গালি পাৰলি হৈ হ'ব দে তোমাৰ আপিটো ভালে দে ভালতো বিশ্বাস নকৰো মই এনে বদনাম গাইবা পাৰলি হ'ল না জিতি ফুললি না কেতে কি বাবা ঘৰত আছে না নাই আছে পায়া বাগেতে কি আছে না ঘৰত নাই আমি ক'ত বেছি পুলিত থাকে কথা এটা আছিল নাইন লগত নাই নুঘুৰিবা নাই আমাৰ কালিয়ে গেছি হোটেলত আছে চিনেমা চাব নিজৰ জীয়াটোৰ চিতা কৰবা নেদে মিছা কয় মোৰ বদনাম নিহে কৰবা জানে জীয়াটোৰ কথা নকয় লিপি থৈ দেই বদনাম কৰিবা লাগে কালি লগ পোৱা যায় দেখাত ধুনীয়া সেইকাৰণে বদনাম
সঁচা কথা ক'বা লাগে নিজৰ জীয়ৰ বৰেটোৰ হ'লি দে চিনি পা আৰু জীয়টোৰ হ'লি ক'বা নাজানা জয়টোকো ক'ব লাগিব ভৰিটোকো ক'ব লাগিব বুঢ়াই দেখলি জীয় বৰেটোৰ খেলি কেনেকে ক ভৰিটোকো ক'ব লাগিব জয়টোকো ক'ব লাগিব এই অলপ শাসন কৰবি অলপ শাসন কৰিম দে, এতিয়াৰ দেখাত পৰা। ধুনীয়া যি। ইমান লাই নেদবি সেইকাৰণে মানুহে বদনাম যায় মোক গৈ থাকে ইমান লাই নেদবি লাই দিলি বেছিকে মূৰৰ ওপৰত উঠব নিদো দে অঁ নিদো যা বদনাম এনে কথা খালি ক'ব পাৰিলি হ'ল না চব কথাই অলপ ভাবি চিন্তি ক'ব লাগে কথাগিলা মইনা দুটা আহিছো ব বুলিও নকয় যে যা যা কেতিয়া কি ক'ত গৈছিলি তুমি মই কুলিহাট তাকে গৈছিলো তই বোলে চিনেমা চাব গৈছিলি কাক কৈছি? দয়া কৈছিলো হা তই বদমাই আমাৰ চব মানুহৰ লগতে বদনাম কৰি থাকে হয় নেকি অ। তাৰ পৰা আহিলো হয়? দে, কালি আহিম দে কিবা কৈছিল নেকি কমাই যা আকৌ। যা 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 আহি আৰু বেলেগ দিনা দে অ, অ। মই চিনেমা চাব জানাই যা কুলিহাট তাকে গৈছিলো যা যা মইনা